वेलकम टू माय अनिल भाई यूट्यूब चैनल। फाइनली मैं आसो एटा काठबारी जामुगुरिहाटर काठबारी। बर्तमान मैं आसो आपलोगक आज देखम माने चिरा बा बिहु माने बस्तु माने की बनाय बा की बेचे बा आपलोगक सब देखाब बिचारि आसो माघर बिहु काने। बोलक तेटा आपलोगक देखाब चेष्टा কৰি আছো। তো চাব পাৰি ইফালে আছে বেনাৰ আছে চাব পাৰে। তাৰপৰা আপোনাক ওচৰৰ পৰা দেখুৱাই আছো बोलक তেতিয়াহ'লে কি আছে তো চাই ল'ব পাৰে। इफाले আছে পিঠা চিঠা আছে, ইফালে মুড়ি আছে, ইফালে ধেৰ বিভিন্ন বস্তু আছে চাব পাৰি। ইফালে আছে তিল পিঠা আছে, ইফালে আছে এইটো চাইডত চাই ইমান ধুনীয়া লাগিছে। আপোনালোকক মানে কি আছে চব দেখুৱাই আছো চাব পাৰি। ইফালে আছে আমাৰ খুৰা আছে, খুৰা অলপ মানে খুৰা খুৰা আপোনাৰ ইয়াত কি বস্তু এনে বৰ্তমান আছে? বিহুৰ যিখিনি সামগ্ৰী হয় সেইখিনি সমস্তখিনি আছে। চিৰা পিঠা গুড় হয় বৰা চাউল হয় তাৰপিছত মুড়ি আখৈ হুৰুম তাৰপিছত তিলৰ লাড়ু বৰপিঠা লাডু নাৰিকলৰ তাৰপিছত আৰু এটা নতুন অত্যাধুনিক বস্তু বনাইছোঁ আমি কাজু বুলি কয়। এইটো বৰ এটা টেষ্টি এটা ভাল বস্তু। এইটো এটা নতুন আৱিষ্কাৰ। গতিকে আমাৰ ইয়াতে চাওক এতিয়া বিভিন্ন সামগ্ৰী আছে। আপোনাৰ আখৈ গুড়া আৰু আপোনাৰ কমা চাউল আখৈ গুড়া কৰাই গুড়ি তিল এই যিখিনি বিহুত হয় বিহুত লগাখিনি এনে আপোনাৰ মালখিনি আপোনাৰ ক'ৰ পৰা আহে? এইখিনি হয় আমাৰ থলুৱা যিখিনি মানে গোটবিলাক আছে হয় সেই গাঁওবিলাকৰ গোটবিলাকে আমাক সংগ্ৰহ কৰি দিয়ে আৰু তেওঁলোকে এই দোকানখনত দি পেলাই লাভৱান হৈছে আৰু আমিও তাত উপকৃত হৈছোঁ। যথেষ্টখিনি আমি উপকৃত হৈছোঁ। আৰু এয়া আমাৰ ল'ৰাৰ দেউতাকৰ লগতে ল'ৰাই লাগি আছে। দেউতাকৰ লগত ল'ৰা লাগি আছে, দিনে ৰাতি সমানভাৱে লাগি আছে আৰু মোৰ যথেষ্টখিনি মোক সহায় কৰিছে। আৰু তাৰ লগত আমাৰ যুৱক 2-4জন আছে, এতিয়া অকণমান বাহিৰত গৈছে তেওঁলোক খাবৰ কাৰণে। গতিকে তেওঁলোকো এই দোকানখনত মই আচলতে তেওঁলোকক এটা মোৰ পৰিৱেশটো আৰু দোকানখনৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক হিচাপে তেওঁলোকে যিখিনি আজি পাইছে দোকানখনত উপলব্ধি কৰিছে, বিশেষকৈ উপলব্ধি কৰিছে যে সঁচাকৈ খুৰা আমিতো ভবা নাছিলোঁ এনেকুৱা কথা। গতিকে এই দোকানখনৰ জৰিয়তে হয়তো আমিও আকৌ পাৰিম নেকি? নিশ্চয় পাৰিবা তেওঁলোকে তোমালোকে আগবাঢ়ি আহা। আৰু আমি চাকৰিৰ কাৰণে আশা কৰি নিজৰ জীৱনটো সময় অতিবাহিত কৰি পেলাই বয়স গৈ পেলাই লাভ নাই। গতিকে ব্যৱসায়ত লাগি যাব লাগে। সময় বৰ একেবাৰে সমস্যাবিলাক আমাৰ ক্ৰমান্বয়ে বাঢ়ি আহিছে। গতিকে সেইকাৰণে মই ভাবোঁ যে অসমীয়া যুৱক হিচাপে সকলো আগবাঢ়ি আহে। আৰু এইটো বস্তুটো সোমাই পৰিলেহে জনা যায়। এই যে ব্যৱসায়বিলাকত সোমাই পৰিলেহে জনা যায় আচলতে কি বস্তু। আমাৰ অসমীয়া ল'ৰাবিলাকে আচলতে ক'বলৈ গ'লে ব্যৱসায় কি বস্তু বা ব্যৱসায় কৰিবলৈ লাজ পায়। কিন্তু মই সেইটো নাভাবোঁ। মই আহ্বান জনাওঁ, মই প্ৰতিজন ল'ৰাকে, মোৰ ল'ৰাক আজি প্ৰথমতে মোৰ ল'ৰাইতো আগবাঢ়িব বিচৰা নাছিলে। মই তথাপি ল'ৰা যেতিয়া মই গোটেই চাবি কাটি দি দিলোঁ, ল'ৰাই এতিয়া ভাবিছে যে দেউতাই যিটো কৰ্ম কৰি আছিল মই সৰুৰ পৰাই ব্যৱসায় কৰোঁ। এনে আপোনাৰ কিমান বছৰ হ'ল এনে ইয়াত খোলা বা মানে এইটো বেপাৰ কৰি আছে আপোনালোকে কিমান দিন হ'ল? আগতে মই প্ৰায় 10 বছৰৰ বয়সৰ পৰাই মই ব্যৱসায় কৰি আছোঁ। এই ব্যৱসায়টো চলি আছোঁ। কিন্তু তেতিয়া মোৰ অকণমান সমস্যাটো বেয়া গতিকে মই তেতিয়া সিমান আগবাঢ়িব পৰা নাছিলোঁ। কিন্তু যোৱা লকডাউনৰ পিছৰ পৰা মই গাঁওবিলাকত হোম ডেলিভাৰী কৰোঁ। তাৰপৰা মই 800 টকাৰে মাত্ৰ দোকান আৰম্ভ কৰিছোঁ। গতিকে 800 টকাৰ পৰা আজিৰ তাৰিখত মই যিখিনি লাভান্বিত হৈছোঁ, মই সঁচাকৈ মই ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজক মই এইখন মোৰ দোকান নহয়, এইখন ৰাইজৰ দোকান। মোৰ দোকান বুলি মই ক'ব নিবিচাৰোঁ, এইখন ৰাইজৰ দোকান। আৰু সেইকাৰণে মই আশীৰ্বাদ বুলি লিখা আছে দোকান দেখিছোঁ বাৰু। আৰু ৰাইজে যিখিনি মোক মৰম চেনেহ দিছে সেইখিনিয়ে মোৰ আশীৰ্বাদ। এনে আপোনাৰ কিমান দূৰৰ পৰা মানুহ আহিছে ইয়াত নিবলৈ? মই কি ক'ম, এইটো আমাৰ ৰাইজে ক'ব। আৰু আপোনাৰ গুৱাহাটীতো আছেই, গুৱাহাটীতো আছে, ইটানগৰ, কলিয়াবৰ, নগাঁও, মোৰ হোজাইত ৰাষ্ট্ৰৰ মত এয়া মাল লৈ যায়। চাৰিদুৱাৰত আছে, কলিয়াবৰত আছে, তেজপুৰ পৰুৱা চাৰিআলিত আছে। পৰুৱা চাৰিআলিত মোৰ এই দোকানৰ সামগ্ৰীবিলাক লৈ যায় আৰু তেওঁলোকৰ সেই মোৰ নামেই আশীৰ্বাদ বুলি দোকান দিছে। গতিকে এইখিনি আৰু থলুৱা যিখিনি ইয়াত গাড়ী ৰয় আৰু বিহুটো মই মাল ছাপ্লাইহে দিব নোৱাৰিম তেনেকুৱা। আৰু এইটো মই টুটি ৰখা নাই, মই সমস্তখিনি কোনো ঘূৰি যাব নোৱাৰোঁ, কোনো
কোনোবা এজনে মাল নোপোৱাকৈ ঘূৰি যাবলৈ নোৱাৰে। সেইটো মই সেইমতে মানুহ ফিট কৰি ৰাখিছোঁ। গোটবিলাকে মোক আহি আছে, ফোন কৰিলে আহে, সেইখিনি বস্তু পাই যায়, ইমান অসুবিধা একো নাই। গতিকে মই ভাবোঁ যে ৰাইজক মই আহ্বান জনাইছোঁ পুনৰ যে এই বিপণীলৈ আপোনালোক আহক আৰু আপোনালোকে দৈৰ পৰা আদি কৰি সমস্তখিনি যিখিনি বিহুৰ সামগ্ৰী লাগে আৰু সেইখিনি আপোনালোকে নিশ্চিন্ত মনে লৈ যাব পাৰিব আৰু একো নাই। বজাৰৰ যিটো দাম তাতকৈ আমাৰ 2 টকা কম। ঠিক আছে দিয়ক। এইফালে চাব পাৰি ইমান ধুনীয়া, এইফালে লাড়ু চাৰু, এইফালে পিঠা আছে, এইফালে তিলৰ লাডু আছে, এইফালে চাব পাৰি এইফালে মুড়ি আছে, এইফালে ভজা চাউল আছে, তাৰপিছত আপোনাৰ এইফালে হোম আছে, তাৰপিছত এইটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ওপৰৰ চাই ল'ব পাৰে বিভিন্ন বস্তু আছে চাব পাৰে। এইফালে তিল চিল, এইফালে হালধি, এইফালে চাউল বৰা চাউল আছে, এইফালে মানে বিভিন্ন বস্তু আছে আপোনালোকক দেখুৱাইছোঁ। তিল পিঠা এইফালে চাব পাৰে, এইফালে পেকেটিং হৈ আছে, এইফালে পেকেটিং হৈ আছে আপোনালোকক দেখুৱাই আছোঁ চাব পাৰে। ফাইনেলি এইফালে চাই লওক ধেৰ আছে, আখৈ চাকৈ আছে, এইফালে চাব। ইফালে আছে দৈ আহি গ'ল, দৈ চাব পাৰে, দৈ আছে আকৌ ধুনীয়া দৈ আছে, একেবাৰে মানে ঘৰৰ বনোৱা দৈ হয় চাব পাৰে। আৰু এইফালে ভালকৈ চালে ওপৰৰ বেনাৰটো চাই ল'ব পাৰে এবাৰ। তাৰপিছত আপোনালোকক এতিয়া বৰ্তমান দেখুৱাই আছোঁ, এতিয়া বাহিৰৰ পৰা দেখুৱাইছোঁ ভালকৈ অকণমান চাব পাৰে ফাইনেলি। চ' এইখন চাই লওক, বাহিৰৰ পৰা চাই লওক বেনাৰটো এবাৰ। কণ্টেক্ট কৰি আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক যদি লাগে, যদি দূৰ হয়। যদি ভিডিঅ'টো যদি ভাল পাইছিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে বাই বাই টাটা। লগতে নেক্সট ভিডিঅ'ত গৈ পাই আছোঁ। তাৰপিছত আৰু কেনে লাগিল আপোনালোকে জনাব।